পাইছে হয় এইটো মোৰে পাকঘৰ দেখিছেই নহয় গেছ আছে তথাপিও মই যেনে তেনে জুইকুৰা ধৰিছো খাদ্য বনাবলৈ চিলিণ্ডাৰৰ দাম যিহে বাঢ়িছে 1000 টকাৰ ওচৰ পালেগৈ আৰু ইমান দামত কিনিবলৈ মোৰ ক্ষমতা নাই ৰেচনৰ দাম যিহে বাঢ়িছে এনেকৈ বাঢ়ি গৈ থাকিলে কিছুদিন পিছত আমি শিলগুটি সিজাই খাব লাগিব এই চৰকাৰখনে যোৱা 5টা বছৰ ভুৱা প্ৰতিশ্ৰুতিহে দিলে নিৰ্বাচনী ভাষণ আঁচনি ঘোষণা ভুৱা তথ্যৰে আমাৰ চৌকা নজ্বলে আমাৰ পেট নভৰে মুঠতে আমাক সঁচা অৰ্থত সমাধান লাগে নিৰ্বাচন আহি আছে এতিয়া সিদ্ধান্ত আপোনাৰ আৰু মোৰ হাতত আমি আকৌ এই ভুৱা প্ৰতিশ্ৰুতি সহ্য কৰিম নে এইবোৰৰ অন্ত পেলাই এখন আপোন প্ৰগতিশীল চৰকাৰ গঠন কৰিম যিখন চৰকাৰে অসম আৰু অসমীয়াক সদায় প্ৰথম স্থান দিয়ে আপুনিও এবাৰ ভাবি চাওক অসম জাতীয় পৰিষদ অসম প্ৰথম সদায় আৰু চিৰদিন জাহাজৰ চিহ্নত ভোট দি অসম জাতীয় পৰিষদক জয়যুক্ত কৰক